ফিলিংটো কেনেকুৱা? এইশ হাই হাই ভিতৰত ঘুমাই যা না ঘুমাই যা পিছত সোমাম। Hey guys, namaskar and welcome back to my YouTube channel again. Guys, আজি এতিয়া মই ওলাইছোঁ গুৱাহাটী যাবলৈ এটা ফটোশ্বুট এটা আছে। এই ফটোশ্বুটটোৰ নাম হৈছে পৰ্টফলিঅ' ফটোশ্বুট। চ' ভাবিলোঁ যে এটা ইউটিউবৰ ভিডিঅ' এটা বনাওঁ আপোনালোকক দেখাবৰ কাৰণে যে প্ৰফেশ্যনেল ফটোশ্বুট কেনেকৈ কৰে। চ' বলক গাইজ বেছি পলম নকৰোঁ, 10টাত শ্বুটটো আছে। চ' মৰ্ণিং যাব লাগিব এতিয়া, ওলালেই মই। চ' যাওঁ আৰু গাড়ীখন লৈ। এতিয়া নহ'লে বৰষুণেই আহিব, ইমান বতৰটো বেয়া। চ' বাইক নিব নোৱাৰোঁ, চ' গাড়ীখন লৈ যাওঁ। বলক লেটছ গ' গাইজ, লেটছ গ' টু গুৱাহাটী। চ' গাইজ ফাইনেলি পালোঁ SK। চাওক গাইজ, ভিতৰত মানুহ নাই, আমি আজি SK। চাওক নাজাৰাটো এখন ভাই আহি যোৱা তুমি এফালে। আমিতো আছোৱে ন, তুমিও আহি যোৱা পাৰে। কয় এতিয়া তুমি মডেল আমাৰ গাইজ। হেল্ল' হাই, দিছ ইজ তীৰ্থ অসমীয়া। গতিকে আজি এটা ফটোশ্বুট আছে, আৰু কিহৰ ফটোশ্বুট, কি ফটোশ্বুট, কোনটো প্ৰডাকশ্যনৰ পৰা হৈ আছে সেইটো বস্তু এতিয়াতে নকওঁ, ফটোশ্বুটৰ সময়ত আপোনালোকে গম পাব। গোটেই ব্লগটো চাই থাকিব ইয়াৰ, আৰু নিশ্চয়কৈ সকলোৱে মৰম দি আছে, অনাগত দিনতো মৰম দিব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, আৰু লগতে শ্বেয়াৰ কৰিব, বেল আইকন প্ৰেছ কৰিব, সকলোখিনি কৰিব যিমানখিনি জানে সকলোৱে। কিন্তু এই ব্লগটো খুব ধুনীয়া হ'ব, বিগ প্ৰডাক্ট মডেল ফটোশ্বুট হ'ব। গতিকে আজি শান্তনু কৰিব, আমাৰ লগত আহিছে, খুব ভাল লাগিব, এনজয় কৰিব আপোনালোকে। চ' গাইজ দেখাই আছোঁ আপোনালোকক শ্বুটটো কেনেকুৱা হয়, প্ৰফেশ্যনেল শ্বুট কি কয়, কেনেকৈ কৰে, চব দেখাই আছোঁ আপোনালোকক। চলো লেটছ গো। চ' গাইজ চাওক, এফালে মেকআপ চলি আছে ছোৱালীবিলাকৰ। আজি ফটো উঠিম আৰু পূৰা কাপোলছো উঠিম, ছিংগলো উঠিম, কি কওঁ ভাই। চ' গাইজ আজি আমাৰে দিন হ'ব আজি। চ' এনে টাচ নাই ছোৱালীৰ লগত। চ' আজি ফাৰ্ষ্ট টাইম আহিছোঁ ফটো উঠিবৰ কাৰণে আমি। চ' বলক চাই দিয়ক কি হয় আজি। ববিবাক লগ পালে মাত্ৰ। চ' ববিবা কৈ দিয়ক। নমস্কাৰ, আজি শান্তনুৰ ব্লগত আহিছোঁ। আজি আমাৰ ইয়াতে শ্ৰদ্ধাঞ্জলি কাননত এটা শ্বুট ৰাখিছোঁ মই, বিহু ফটোশ্বুট। প্ৰত্যেক বছৰে মই বিহু ফটোশ্বুটটো ৰাখোঁ, আৰু মোৰ নতুন কালেকশ্যনবিলাক দেখাওঁ। ল'ৰাৰ মই নতুন কালেকশ্যন এইবাৰো আনিছোঁ, আৰু শান্তনুকো মাতিছোঁ, ড্ৰেছ এযোৰ পিন্ধাম তাকো। আৰু শ্বুটটো মানে আমাৰ মেকআপ আৰ্টিষ্ট আছে, অনিতা পল, সুস্মিতা আৰু শ্ৰী ভৌমিক, আৰু লগতে সপনজ্যোতি ৰাজখোৱা এজ এ ফটোগ্ৰাফাৰ মাতিছোঁ। আৰু তীৰ্থ আৰু ৰিংকু আছে, সিহঁতে সহায়ো কৰিব, লগতে সিহঁতেও শ্বুট কৰিব। তো আমাৰ আজি টোটেল মডেল আমাৰ 14জন, তাত ছোৱালী 9গৰাকী। শ্বুটটো ভাল হ'ব বুলি আশা কৰিছোঁ, আৰু বতৰটো ভালেই। যোৱাকালি বতৰটো খুব বেয়া আছিলে, টেনশ্যন হৈছিল, কিন্তু আজি আৰু বতৰটো ভাল দেখিছোঁ, আৰু বিচাৰোঁ এনেকৈ কৰি যাম। আৰু ভাল লাগিল আজি শান্তনু অহাৰ কাৰণে। মই বিশেষকৈ ইনভাইট কৰি ইয়াতে মাতিছোঁ যে মোৰো শ্বুট এটা কৰা। আৰু আপোনালোকে এই তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব যদি আপোনালোকে ভাল পায়। আৰু আমাৰ শ্বুট এতিয়া আৰম্ভ হৈছে, মানে দুটা 3টা বজাত আমাৰ শেষ হৈ যাব। মেকআপ চলি আছে, মেকআপ এতিয়া চলি আছে, চব দেখাব। ভিতৰত ঘুমাই যা না ঘুমাই যা পিছত সোমাম। তেতিয়া আমি বহি আছিলোঁ, তাই গৈছে আৰু তুমি নাই, বায়ে আহি বিচাৰিছে। অ' মৰমত মাতিছোঁ, তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। অ' মৰমত মাতিছোঁ, তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। কতেনো গৈ আছিলা, বিচাৰি গৈ ফুৰালা,
কতেনো গৈ আছিলা Excuse me. Actually, my YouTuber Shantanu Baruah. You know Assamese? Actually, I am YouTuber Shantanu Baruah. So, एक बिहू के लिए एक शूट है. अच्छा लग रहा है मेरे को. अच्छा लग रहा है. अच्छा, एक्चुअली शूट कर रहा हूँ मैं. बोलो ना. कब सीखे? Okay, thank you. Okay, bye bye. চাৰি গৈ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো ৰেডি নেকি গামোচাখন টাইক দিয়ক ফুল অন Full on. But good to my idea. তুমি তো হৈ যাব এওক দিবা হা গামোচাখন So guys, Bihu ready. And I have to keep post this man. সাপোর্ট তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰো মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি কুল ঐ জান মোৰ জান তোমাকেহে লগত লৈ পলাই গুচি যাম তোমাকেহে লগত লৈ পলাই গুচি যাম ফুল ফুলিছে বসন্তৰ তুমি জাননি বহাগত প্ৰতিটো বহাগতে So guys, shoot goal. Baruah दिसे. It's raining. Shoot गया भाई. Uff, Baruah दिले. এইবিলাকো নালা এই ক'ত গৈ আছা ক'লে পিঠা তুমি এফালে হোৱা তোমালোকে যাবা তিনিটা তাতে থাকিবা Kira dia. এইটো বৰ ভাল লাগিছে Crystal. হটি Oh, okay. মই দিছো এটা পজিশ্যন দিছিলো তো বয়া তাৰ পিনে চোৱা দুও আই কণ্টেক্ট নকৰ কিয় আই কণ্টেক্ট কৰা বঢ়িয়া আহিব এইটো আৰু ভাই বিকজ অলৰেডি তাৰ পিনে তাই এইফালে চাবা সকালত ধৰা হৈ গ'ল হাতখন কিয় এনেকা চাবাই না ভালকৈ ৰাখা কিবা এটা পজিশ্যন দিয়া তাৰ আই কণ্টেক্ট টাইপ So guys, এতিয়া আমি চিটি এণ্টাৰ আহিছোঁ শ্বুটটো শেষ হ'ল চ' ভালে শ্বুটটো গ'ল চ' এতিয়ালৈ ইয়াতে এৰো আৰু আপোনালোকে যদি ভাল পাইছে তেনে গাইজ প্লিজ ডু লাইকছ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ শ্বেয়াৰ চ' এতিয়ালৈ বাই টেক কেয়াৰ